নমস্কাৰ আপোনালোক সকলোকে পুনৰ এনভাইৰন টক্সৰ আজিৰ খণ্ডটোৰ মাজলৈ স্বাগতম জনাইছোঁ। আমি জানো আমি যেতিয়া মনৰ কথা প্ৰকাশ কৰিব বিচাৰোঁ তেতিয়া যদি তাক আমি মুখেৰে প্ৰকাশ কৰিব নোৱাৰোঁ তেতিয়া আমি সৃজনশীল যিবিলাক উপাদান আছে তাৰ সহায় লওঁ। কোনোবাই যদি কবিতাৰ মাধ্যমেৰে কোনোবাই ছবিৰ মাধ্যমেৰে সেই মনৰ ভাৱসমূহ প্ৰকাশ কৰোঁ বা অন্যান্য সাহিত্য কৰ্মৰ জৰিয়তে আমাৰ নিজৰ মনত উদ্ভৱ হোৱা বিভিন্ন ভাৱনাসমূহ প্ৰকাশ কৰোঁ। সেয়েহে হয়তো কবিয়ে কৈছিল যে সদায় দেখি থকা ছবিসমূহো সদায় দেখি থকা ঘটনাসমূহ চিত্ৰকলাৰ জৰিয়তে নিভাঁজ ৰূপত ফুটি উঠে। চিত্ৰকলাৰ সৈতে প্ৰকৃতিৰ সম্পৰ্ক অতি প্ৰাচীন আৰু প্ৰকৃতিৰ সম্পৰ্ক অতি মধুৰ। সেই চিত্ৰকলাৰ এনে এক উপাদান প্ৰকৃতি সংৰক্ষণত সেই চিত্ৰশিল্পী আৰু চিত্ৰকলাৰ ভূমিকা কেনেধৰণৰ সেই সম্পৰ্কে আজি আমি আলোচনা কৰিবলৈ অতিথি হিচাপে আমন্ত্ৰণ জনাইছোঁ ধেমাজিৰ হোমেন শইকীয়াক। ধেমাজিৰ চিত্ৰশিল্পী হোমেন শইকীয়া ইতিমধ্যে বাটৰ কেনভাছ অসম নামৰ শিল্প চৰ্চা সংগঠনটিৰ সৈতে জড়িত হোৱাৰ উপৰিও অংকন নামৰ এটি শিক্ষণ কেন্দ্ৰ পৰিচালনা কৰে। তেখেতৰ শিল্পকৰ্মই ইতিমধ্যে বিভিন্ন স্থানত সমাদৰ লাভ কৰিছে আৰু তেখেতৰ শিল্পকৰ্মৰ মূল বিষয়বস্তু হৈছে প্ৰকৃতি আৰু নাৰী। আহকচোন তেখেতৰ মুখেৰে শুনো চিত্ৰশিল্পৰ সৈতে তথা শিল্পকলাৰ সৈতে প্ৰকৃতিৰ সম্পৰ্ক কেনেধৰণৰ আৰু চিত্ৰশিল্পীসকলৰ প্ৰকৃতি সংৰক্ষণৰ ভূমিকা কেনে হোৱা উচিত। আহক তেখেতৰ মুখেৰে শুনো। আদিম শিল্পৰ পৰা আধুনিক শিল্পলৈকে প্ৰকৃতিৰ ভূমিকা নিশ্চয় আছে বুলি মই ভাবোঁ। কাৰণ আমি প্ৰকৃতিৰ পৰাই ৰং আহৰণ কৰিছোঁ, প্ৰকৃতিৰ পৰাই ফৰ্ম আহৰণ কৰিছোঁ, প্ৰকৃতিৰ পৰাই ৰেখা আমি আহৰণ কৰিছোঁ। গতিকে আমি প্ৰকৃতিৰ পৰাই শিকিছোঁ এইবোৰ আৰু প্ৰকৃতিৰ পৰাই শিকিয়েই আমি কামবোৰ কৰিছোঁ। গতিকে শিল্পকলাৰ জগতত প্ৰকৃতিৰ ভূমিকা 100%ই আছে বুলি মোৰ অনুমান হয়। আৰু প্ৰকৃতিৰ পৰা আচলতে আমি যিবোৰ শিক্ষা পাওঁ সেই শিক্ষাবোৰ খুব নিভাঁজ আৰু কোনো কৃত্ৰিমতা নাথাকে। গতিকে প্ৰকৃতিৰ সৈতে একাত্ম হৈ প্ৰকৃতিক আমি সদায় বুজিবলৈ চেষ্টা কৰিব লাগে আৰু প্ৰকৃতিৰ সৈতে খোজত খোজ মিলাই যাবলৈ সদায় চেষ্টা কৰিব লাগে। আৰু চিত্ৰশিল্পীসকলেই হওক বা ভাস্কৰ্য শিল্পীসকলেই হওক, শিল্পীসকলে প্ৰকৃতিৰ সংৰক্ষণৰ কাৰণে নিজৰ ধৰণেৰে বিভিন্ন ধৰণৰ সজাগতামূলক কাম কৰি আহিছে আৰু অনাগত দিনতো কৰি থাকিব বুলি মোৰ বিশ্বাস আছে। আৰু সেই অনুপাতে প্ৰত্যেক শিল্পীয়ে নিজৰ শিল্পকৰ্মৰ যোগেদি নিজৰ সৃষ্টিৰ যোগেদি প্ৰকৃতিক সুন্দৰভাৱে উপস্থাপন কৰিছে। আৰু মোৰ বিষয়টো যিহেতু প্ৰকৃতিৰ ওপৰতেই, প্ৰকৃতি আৰু নাৰীৰ ওপৰতে মই কাম কৰি আহিছোঁ, গতিকে ময়ো তাৰ ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ, কিমান পাৰিছোঁ নাজানো, কৰি আছোঁ। গতিকে মই ভাবোঁ প্ৰকৃতিৰ অবিহনে আচলতে আমাৰ জীৱনটো গোটেই জীৱনটোৱে আধৰুৱা হৈ যায়। গতিকে আমি প্ৰকৃতিৰ সৈতে একাত্ম হৈ জীয়াই থাকিবলৈ সদায় চেষ্টা কৰিব লাগে। আৰু প্ৰকৃতিৰ যিটো বাট নিৰ্ণয় আমাক কৰি দিয়ে, প্ৰকৃতিয়ে আমাক যিটো বাট দেখুৱায় আৰু সেই বাটৰ পৰা আমি যদি তেওঁলোকৰ সৈতে যদি আমি খোজত খোজ মিলাই যদি যাবলৈ চেষ্টা কৰোঁ তেনেহ'লে আমাৰ জীৱনটো নিশ্চয় সফল হ'বই। আৰু যদি আমি প্ৰকৃতিৰ বিপৰীতে যদি আমি যাব লগা হয় আৰু তাৰ মূল কাৰণ হ'ব আমাৰ নিজৰ ধ্বংস আমি নিজে মাতি অনাৰ দৰে হ'ব। গতিকে সকলোৱে প্ৰকৃতিক বচাব লাগে, প্ৰকৃতিক সংৰক্ষণ কৰিব লাগে। আৰু যিহেতু আমি প্ৰকৃতিতেই জন্মগ্ৰহণ কৰিছোঁ, গতিকে আমি প্ৰকৃতিৰ ৰূপ ৰস অনুভৱ উপভোগ কৰি প্ৰকৃতিৰ সৈতে একাত্ম হৈ প্ৰকৃতিৰ যি সেই আৱেগ অনুভূতি, গতিকে সেই আৱেগ অনুভূতিবিলাকক প্ৰকৃতিৰ আৱেগ অনুভূতিবিলাকক আমি নিজেই অনুভৱ কৰি
আৰু প্ৰকৃতিৰ সৈতে একাত্মক হৈ আমি সকলোৱে আগুৱাই যাব লাগে। ক্ষেত্ৰত চিত্ৰশিল্পীসকলৰ ভূমিকা, চিত্ৰশিল্পী বুলি নকয়, ভাস্কৰ্য শিল্পীসকল মানে আমাৰ শিল্পীসকলৰ ভূমিকা যথেষ্ট আছে। এইকাৰণেই আছে, কোনো শিল্পীয়ে কেতিয়াও গছ ধ্বংস কৰিবলৈ নাযায় আৰু যধে মধে গছসমূহ তেওঁলোকে ধ্বংস নকৰে। আৰু যিসকল ভাস্কৰ্য শিল্পীসকলেও যেতিয়া কাঠ এটুকুৰাত যিকোনো এটা বস্তু, যিকোনো এটা তেওঁৰ আৱেগ অনুভূতি যেতিয়া তেওঁৰ নিজৰ অনুভৱটো যেতিয়া প্ৰকাশ কৰিবলৈ বিচাৰে, তেতিয়া সেই যিটো গছত কাটিবই, গছৰ পেলনীয়া কাঠৰ টুকুৰাতহে তেওঁলোকে ব্যৱহাৰ কৰে। গতিকে তেওঁলোকে প্ৰকৃতিক পোনচাতেই ধ্বংস কৰিবলৈ নাযায়। গতিকে মই ভাবোঁ আমাৰ শিল্পকৰ্মীসকলে প্ৰকৃতিক পোনচাতেই ধ্বংস কৰিবলৈ গৈছে বুলি মোৰ অনুমান নহয়, আৰু ভূমিকা নিশ্চয় আছে আৰু সুন্দৰভাৱে তেওঁলোকে কাম কৰি গৈয়ে আছে যিহেতু। আৰু প্ৰকৃতিৰ সৈতে ইতিমধ্যে বহু অনুষ্ঠান প্ৰতিষ্ঠানে সুন্দৰভাৱে অনুষ্ঠান হাতত লৈছে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত, বিশেষকৈ যথেষ্ট নিষ্ঠা সহকাৰে কাম কৰি যোৱা আমি দেখিবলৈ পাইছোঁ। আৰু যিহেতু শিল্পীসকল এতিয়া যিসকল শিল্পীয়ে কাম কৰি আছে, বিশেষকৈ মই উঠি অহাসকল, যিসকল আগুৱাই আহিছে, উঠি অহাসকলক ক'ব বিচাৰোঁ, তেওঁলোকে নিষ্ঠা সহকাৰে অতি একাগ্ৰতাৰে প্ৰকৃতিৰ দৰে থাকিবলৈ দি প্ৰকৃতিৰ ৰূপৰসৰ মাজেৰে নিজক গতি কৰিবলৈ মই অনুৰোধ জনাম। প্ৰকৃতিৰ পৰা আঁতৰি আচলতে আমি থাকিবই নোৱাৰোঁ কেতিয়াও। আমাৰ গাঁৱৰ শিপিনীসকলেও সেই তেতিয়াৰ পৰা এতিয়ালৈকে সেই প্ৰকৃতিৰ যি ৰূপ, প্ৰকৃতিৰ যি বৰ্ণ, সেই ৰূপ বৰ্ণৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ নক্সা নিৰ্মাণ কৰি আহিছে। আৰু সেই নক্সা ইতিমধ্যেই বিশেষকৈ আমাৰ অসমীয়া সমাজত প্ৰচলিত হৈ আছে। আৰু ঠিক তেনেদৰে আমাৰ আমি যিবিলাক আমাৰ চিত্ৰকলাই হওক বা আমাৰ ভাস্কৰ্য কলাই হওক, যিকোনো শিল্পত আমি যেতিয়া এটা ৰূপ নিৰ্মাণ কৰোঁ, যেতিয়া আমি এটা ফৰ্ম নিৰ্মাণ কৰোঁ, আৰু সেই ফৰ্মটো আচলতে আমি প্ৰকৃতিৰ পৰাই পাওঁ। আৰু প্ৰকৃতিৰ লগত যেতিয়া আমি বন্ধুত্ব কৰোঁ, প্ৰকৃতিৰ লগত যেতিয়া আমি কথা পাতিবলৈ চেষ্টা কৰোঁ, প্ৰকৃতিৰ সৈতে যেতিয়া আমি প্ৰকৃতিৰ গোন্ধটোক যেতিয়া আমি উপভোগ কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া আচলতে প্ৰকৃতিয়ে আমাক আপোনা আপুনি এটা শিল্পকৰ্ম আমাক উপহাৰ দিয়ে। আৰু সেই শিল্পকৰ্মটোৱেই আচলতে আমি, বিশেষকৈ মই মোৰ কেনভাছত মই উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ। গতিকে মোৰ ক্ষেত্ৰত প্ৰকৃতিৰ ভূমিকা নিশ্চয় আছে, আৰু প্ৰকৃতিক আমি এৰাই চলিব কেতিয়াও নোৱাৰোঁ। প্ৰকৃতিৰ সৈতে আমি সদায় একাত্ম হৈ থাকিবই লাগিব আৰু ভৱিষ্যতেও থাকিব লাগিব। আৰু প্ৰকৃতিৰ যি গতি, সেই গতিৰ বিপৰীতে যদি আমি যাবলৈ চেষ্টা কৰোঁ, তেনেহ'লে আমাৰ সকলোৰে কাৰণে কিন্তু খুবেই কঠিন হ'ব ভৱিষ্যতৰ আমাৰ জীৱনটো। গতিকে সকলো উঠি অহা নৱপ্ৰজন্ম হওক, যুৱ প্ৰজন্ম হওক, নিজৰ লগতে নিজৰ ওচৰ চুবুৰীয়াকো সজাগ কৰক প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত। আমি এতিয়া বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আমি চৰাই চিৰিকটিৰ মাত আমি শুনিয়েই থাকোঁ, বিশেষকৈ গাঁৱৰ পৰিৱেশত। গতিকে আমাৰ কেৱল চিত্ৰশিল্পী নহয়, সংগীত শিল্পীসকলেও সেই শব্দৰ পৰাই, সেই সুৰীয়া মাতৰ পৰাই তেওঁলোকে সুৰ আৱিষ্কাৰ কৰিছে, শব্দ আৱিষ্কাৰ কৰিছে। গতিকে প্ৰকৃতিৰ ভূমিকা শিল্পকলা, শিল্প সৃষ্টিৰ ক্ষেত্ৰত 100% আছেই। ধন্যবাদ হোমেন শইকীয়া ডাঙৰীয়া। আপুনি বৰ্তমান শিক্ষা ৰেট্ৰিক্স স্কুলৰ সৈতেও জড়িত হৈ খুবেই ব্যস্ততাপূৰ্ণ সময় পাৰ কৰিছে। তাৰ মাজতে লকডাউনৰ সময়ছোৱাত বিভিন্ন ধৰণৰ শিল্প অংকনৰ সৈতে ব্যস্ত হৈ পৰিছে। আপোনালৈ আমাৰ ফালৰ পৰা অফুৰন্ত শুভকামনা জ্ঞাপন কৰিলোঁ। আপোনাৰ নেতৃত্বত শিল্পকলাই এক নতুন গতি লাভ কৰক, নৱপ্ৰজন্মৰ মাজত শিল্প চেতনা বিকাশৰ লগতে পৰিৱেশ সংৰক্ষণ চেতনাৰো বিকাশ ঘটক, তাৰে কামনা কৰি আপোনালৈ আমাৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ। আজিলৈ আপোনাৰ বহুমূলীয়া সময় প্ৰদানৰ বাবে আমাৰ আন্তৰিক কৃতজ্ঞতাও জ্ঞাপন কৰিলোঁ। ধন্যবাদ।